নমস্কাৰ পোনপ্ৰথমে আপোনালোকক মই মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু এয়া মোৰ চেনেলটিত প্ৰথমটি ব্লগ ভিডিঅ' আশা কৰোঁ আপোনালোকে চাব। আমি আহিছোঁ ধেমাজি মাছখোৱাৰ পাটঘৰীয়া অঞ্চলৰ ভজু জালভাৰী গাঁৱলৈ। আহকচোন গাঁওখনৰ কিছু দৃশ্য উপভোগ কৰোঁ। এয়া আইতা। গাঁওখনৰ দৃশ্য খুবেই ধুনীয়া। গছ-গছনিয়ে চাৰিওফালে গাঁওখনক চিৰসেউজ কৰি তুলিছে। আম, তামোল, কঁঠাল, নেমুৰে নদন বদন এই গাঁওখন। আৰু নেমু আমাৰ বাবে খুব এটা উপকাৰী ফল। বিশেষকৈ এনেকুৱা গৰমৰ দিনত নেমু আমাৰ বাবে সকলোৰে প্ৰিয়। আৰু এইজোপা শেৱালি গছ দেখিছেনে? এতিয়াও ফুলি আছে। শেৱালি ফুল ভাজিও খোৱা হয় আৰু বিশেষকৈ ইয়াৰ গোন্ধটো বহুত বেছিয়ে ভাল লাগে। এতিয়া আমি পেহী এগৰাকীৰ ওচৰত জেতুকা বিচাৰি আহিছোঁ। চুলিত লগাম। জেতুকা ছালৰ লগতে চুলিৰ বাবেও খুব উপকাৰী। ই চুলি ডাঠ, দীঘল আৰু চিকচিকীয়া কৰি তোলে। আৰু আপোনালোকে মন কৰিছেই নিশ্চয় যে জেতুকা সাধাৰণতে তিতা হয়, যাৰ বাবে জেতুকা চুলিত লগালে ওকণিও নাইকিয়া হয়। আকৌ এই ভৰ দুপৰীয়াখিনিতো আমি ঢেকীয়া বুটলিব আহিছোঁ। টাউনত আমি লেৰেলি যোৱা ঢেকীয়াখিনি খাই আহিছোঁ আৰু চাওকচোন এইখিনি একেবাৰে সতেজ। এয়া আবেলি পৰৰ দৃশ্য। এইখন এখন সৰু নৈ গাঁওখনৰ মাজেৰে বৈ গৈছে। নৈখনৰ নাম হেনো এৰা নৈ। নৈখন বৈ গৈ কঢ়া নৈত লাগিছেগৈ। এই দুগৰাকী চাওক মোৰ বান্ধৱী। আমি তিনিজনী আহিছোঁ ইয়ালৈ ফুৰিবলৈ। হাই। পৰিৱেশটো খুবেই ধুনীয়া, গতিকে আমি তিনিওজনীয়ে দুটামান ৰীল ভিডিঅ' বনাই ল'লোঁ। পিছে এতিয়া আমাৰ যাবৰ সময় হৈ গ'ল, গতিকে লগ পাম পাছৰটো ব্লগত। তেতিয়ালৈ বাই বাই।